ধনাই নমো নমঃ ওম লক্ষ্মী নমঃ। আজি আছিলে লক্ষ্মী পূজা আৰু লক্ষ্মী পূজাত যিদৰে আমি অসমীয়া নীতি নিয়মেৰে পালন কৰোঁ, ভঁৰালত চাকি দিয়া, বাৰীত চাকি দিয়া আৰু নামঘৰত এখনি শৰাই আগবঢ়োৱা। খালি ইয়াত বেলেগ এটা নিয়ম দেখিলোঁ, চিৰা, নাৰিকল আৰু চেনি মিক্স কৰি। তাৰ মাজতে মই বজাৰলৈও গ'লোঁ আৰু বজাৰৰ পৰা আনিলোঁ ভোট জলকীয়া। আৰু আজি আমি দিনটো ঠিক তেনেকৈ ইমান খোৱা নাছিলোঁ, গতিকে ৰাতি ৰুটি আৰু ঘুগনি খাম বুলি আমি চবেই ভাবিলোঁ, কাৰণ আমি ঘৰতো তেনেদৰেই খাওঁ। আৰু ঘুগনি বনোৱা পালটো পৰিল মোৰ তাত। বইল চইল বাৰু কৰি থৈছিলে জেঠাইহঁতে। মই দালি ঢালিব নাই পৰা, কাৰণ মোক দিনতো গোটেই পুৰি আজৰি। এতিয়া জেঠাই মোৰ আপায়ে ঢালি আছে, দেখাম। এয়া মোৰ আপা, আৰু এইখিনিতে ভুল এটা হ'ল নহয় মোৰ। মই আদা নহৰু পিচাখিনি দিব পাহৰি গ'লোঁ নহয়, মছলাখিনি দিব পাহৰিলোঁ। গতিকে এতিয়া মই বেলেগ এটা কেৰাহীত গৰম কৰিম আৰু তাৰপিছত ভইচ অভাৰত খুবেই প্ৰব্লেম হৈছে, গতিকে আলহীৰ ঘৰত আছোঁ, অলপমান এডজাষ্ট কৰি শুনি ল'ব।